Hello friends, good morning. Welcome back to my YouTube channel. আপোনালোক সকলোৱে নিশ্চয় ভালেই আজি অন্য এটা ভিডিঅ'ত আহিছোঁ মই জাষ্ট ফোনতে আহিছোঁ গৰম পানী এমক খাইছোঁ মানে সৰু সৰুটো এমক হেৰি বাবা অব্বা হেপী বাৰ্থডে বাৰ্থডে পাহৰিলি হেপী বাৰ্থডে বাবা আজি ডবল পাৰ্টি হ'ব বাঁহ কাটিবলৈ যায় নি মানে এনে বাঁহ কাটাগৈ মানে বাঁহ কাটিবলৈ যায় এই মই পাছফালে ভঁৰালটো বনাবৰ কাৰণে দেখুৱাম বাৰু এয়া ভাঙিছে টুপি চুপি নতুন লগাই ল'লে এইটো গোৱা টুপি ববা গোৱালৈ গৈছিলে নহয় সঞ্জীৱ দা বাৰ্থডে বয়ে হেৰিহে কৰিছে আজি এতিয়া মই জাষ্ট গাটো ধুই আহিছোঁ তাৰপৰা মায়ে ৰুটি ভাজি বনাই আছে দাদাহঁতৰ কাৰণেও মানে বাৰ্থডে ইমান ডাঙৰকৈ পতা নাই এনেই আৰু সদায়তো ভাত চাত খাই থকাই হয় সেইটো কাৰণে এতিয়া ৰুটি ভাজি মায়ে বনাই আছে তাৰপাছতে সন্ধিয়া লগা ভাইটিয়ে চাগে মিঠাই চিঠাই আনি পেলাই এনেই আমাৰ ঘৰত এইকণত মানে ল'ৰা ছোৱালী পাবলৈ নাই পুৰণা ঘৰ ফালে ভাল ধেৰ ল'ৰা ছোৱালী এইকণত ল'ৰা ছোৱালীয়ে পাবলৈ নাই মানে এতিয়া ল'ৰা ছোৱালী হ'লেও আমি ডাঙৰ হ'লেও আমিয়ে আৰু উপায় নাই তাৰপাছতে কিবা এটা খাই লওঁগৈ ভোক লাগিছে নহয় বলক যাওঁ মায়েনো কি কৰি আছে চাওঁগৈ এইফালে মায়ে ৰুটি ভাজি বনাইছে এইফালে দাদাহঁতৰ কাৰণে ৰুটি ভাজি তাৰপিছতে আমিও খাম আৰু এয়া এতিয়া মই ওপৰত খাবলৈ আহিছোঁ চাহ তাৰপাছতে ৰুটি ভাজি ৰুটি শুকান ৰুটি দুটা তাৰপৰা পিঁয়াজ ভাল লাগে ৰুটিৰ লগত তাৰপৰা এয়া গাখীৰ খাওঁ গাখীৰ খাই মই বহুত ভাল পাওঁ এতিয়া খাই মেলি লওঁ আপোনালোকে চাই A few moments later. এতিয়া বাবা বাৰ্থডে বুলি মানে ঘৰতে মানে আমি কেইটাই আৰু আমাৰ ঘৰত যে দাদাহঁতে কাম কৰি আছে গোটেইকেইজন মিলি পেলাই ভাত এসাঁজ খাওঁ মই মাংস বনাই আছোঁ আপোনালোক দেখুৱাইছোঁ বাৰু আৰু ৰাতি মানে কি আবেলি সময়লৈ ভাইটিয়ে মিঠাই চিঠাই আনিবগৈ আৰু মানে ওচৰৰ দুই এজনক মাতি পেলাই ওচৰৰ মানে মানুহখিনিক মাতি পেলাই চাহ এটা খুৱাব এয়া মই আমাৰ সকলোৰে কাৰণে মাংস বনাই আছোঁ বাবা বাৰ্থডে সেইটো কাৰণে আমি সকলোৱে মিলি এসাঁজ খাওঁ আমাৰ ঘৰত দাদাহঁতে যেন কাম কৰি আছে তেখেতসকল আমি সেয়াই বেছি ইমান ডাঙৰকৈ পতা নাই তেনেকুৱা হৈছে মাংস হ'ব আৰু এতিয়া বহুত বেছি হেৰি নিদিওঁ যদি হৈ গ'ল আমি মানে গ্ৰেভিকৈ ৰাখিছোঁ বহুত বেছি পানী নাই এতিয়া নহ'লে মই পানী দিয়ে হয় সেইকাৰণে ইমানতে ৰাখি দিম হৈ গ'ল কেনেকুৱা হৈছে সকলোৱে ক'ব দেই কমেণ্ট এটা কৰিব আৰু সকলোৱে ভাল হ'লে ভাল লাগে ন আপোনালোকৰ এটা ভাল কমেণ্ট আমাক বহুত সহায় কৰে সেইকাৰণে প্লিজ কমেণ্ট এটা কৰিব সকলোৱে আহিছিলে চব ধুনীয়াকৈ দি দিছোঁ মজা এতিয়া এয়া মই ভাত খাবলৈ আহিছোঁ এয়া তেওঁলোকৰ কাৰণে আৰু আহিব মানে ঘৰে আমি চিৰিটো উঠি আহোঁতে টোপনি উঠি যায়গৈ দেই মই এতিয়া ভাতকেইটা খাওঁ চব মানে লগতে খাব ওপৰতে খাব ভিতৰত নহ'লে ইমান ঠাণ্ডা কাশ্মীৰৰ নিচিনা আৰু ফিল হৈ যায় কাশ্মীৰৰ ফিল আহি যায় তাত এতিয়া ভাতটো খাই লওঁ কেনেকুৱা চাওঁ মই বনোৱা মাংস
চোৱা তাৰপৰা এই ডেকাডোখৰটো দিছোঁ মানে এইফালে ৱালডে পাৰ কৰি দিছোঁ আৰু হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মই কি কৰিছোঁ? এতিয়া মই বনাই আছোঁ মাংস, পাৰ মাংস। মানে বাবাজন বাৰ্থডে আজি, কিন্তু একো ডাঙৰকৈ পতা নাই, এনেই আৰু চোটা পোটা মানে এনেই মিঠাই চিঠাই খুৱাই দিলোঁ আমাৰ ঘৰৰ ওচৰৰ মানুহখিনি। তাৰপাছতে এতিয়া মই বনাই আছোঁ পাৰ মাংস। মায়ে নাখায়, মাৰ কাৰণে বইল এইয়া। তাৰপাছতে আমাৰ কাৰণে এয়া হেৰি পাৰ মাংস। তাৰপিছতে মই খাম বাৰু। উতলি আছে, উতলি পুহিলে হৈ যাব। 3জন মানুহে খোৱা, ভাইটি মই আৰু বাবা। মায়েতো নাখায়েই মাংস, মানে এইবিলাক মাংস। হাঁহ পাৰ আৰু কি আছিলে পাহৰিলোঁ, ছাগলী এইবিলাক নাখায়। এতিয়া সেইখিনি উতলক অকণমান, তাৰপিছত হ'বই। মই ভাত খাওঁ, পাৰ মাংস কেনেকুৱা হৈছে কালাৰটো, ক'লা ক'লা উঠিছে বাৰু। এয়া পাৰ মাংস ভাত খাই লওঁ, টিভি চাই চাই। তাৰপিছতে আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ আৰু। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটি নতুন ভিডিঅ'লৈ আকৌ আহিম। আজিলৈ বাই বাই, গুড নাইট।